ফেচবুকে আকৌ চেলেঞ্জ দি আছে, চা ভাই হিমু ব্লগ, আজি তই ভিডিঅ' দি এটা, মই বোলো আজি চজিনা খাম, বাপেকে তাকে দিম। আইনষ্টাইনৰ ড্ৰাইভাৰজনে আইনষ্টাইনক ক'লে, আচলতে ফাগুন নাহোঁতে ভাবি আছিলোঁ চজিনা খাম বুলি। আইনষ্টাইনৰ ড্ৰাইভাৰজনে আইনষ্টাইনক ক'লে, ছাৰ আপুনি মিটিংবোৰত যি ভাষণ দিয়ে চব মোৰ মুখস্থ হৈ গৈছে, কণ্ঠস্থ হৈ গৈছে। শুনিব দেই ভালকৈ, নহ'লে চজিনাৰ আঞ্জাখন বেয়া হৈ যাব। আইনষ্টাইনে ক'লে, তুমি যদি মই কোৱা ভাষণ চব গম পাইছা, ক'বই পাৰা, তেনেহ'লে নেক্সট কনফাৰেন্সত তুমি আইনষ্টাইন হ'বা আৰু মই তোমাৰ ড্ৰাইভাৰ হৈ যাম। তেতিয়া আকৌ মোবাইল আদিৰ প্ৰভাৱ কম আছিল, মানুহে আইনষ্টাইনক ভালকৈ চিনি পোৱা নাছিল। মানে যি ঠাইত মিটিং এখন আছিল, কথামতে কাম, আইনষ্টাইন ড্ৰাইভাৰ হ'ল আৰু ড্ৰাইভাৰজনক আইনষ্টাইন কৰি মিটিং এখনত ভাষণ দিব উঠাই দিলে। খুব সুন্দৰ ভাষণ, হাইলাখ আইনষ্টাইন। ড্ৰাইভাৰজনেও কণ্ঠস্থ কৰি পেলাইছে আইনষ্টাইনৰ কথাবোৰ, সেইমতে কৈ আছে, ৰাইজে শুনি আছে। চজিনাত বেছি নিমখ দিলোঁ নেকি, বাৰু যা নহওক। এজন বিজ্ঞানীৰ আকৌ অলপ সন্দেহ হ'ল, এইজন আইনষ্টাইন নহয় নেকি? ড্ৰাইভাৰজনেও ভাষণ দি অলপ বেছি জোচত অপেন চেলেঞ্জ কৰি দিলে, কাৰোবাৰ কিবা প্ৰশ্ন থাকিলে সুধিব পাৰে। তেতিয়া এই সন্দেহ হৈ থকা বিজ্ঞানীজনে সুধি দিলে নহয় নতুন এটা তত্ত্বৰ বিষয়ে, নতুন এটা সূত্ৰৰ বিষয়ে, যিটো আইনষ্টাইনেও কোনোদিনে কোনো সভাত কোৱাই নাই আৰু ড্ৰাইভাৰজনেও শুনাই নাই। মানে আইনষ্টাইন ৰূপী ড্ৰাইভাৰজনে লাগিল লেঠা, কি কৰে এতিয়া? কিন্তু তাৰ মানে IQ লেভেলটো বৰ ভাল আছিল, সদায় আইনষ্টাইনৰ লগত আছিল। এয়া মানে সংগ দোষ, যিটো মই সেইটোৱে ক'ব বিচাৰিছোঁ, সংগ দোষৰ কথাটো। আৰু তেতিয়া তেওঁ কৈ দিলে, ইমান সহজ প্ৰশ্ন, এই প্ৰশ্নটোৰ উত্তৰ মোৰ এই ড্ৰাইভাৰজনক সোধক, এই ড্ৰাইভাৰজনে কৈ দিব। তেতিয়া ড্ৰাইভাৰ ৰূপী আইনষ্টাইন আহিল আৰু কৈ দিলে। যা নহওক, ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰি দিব।